40 নং ৰৌতা সমষ্টিৰ এইবাৰ আপোনাৰ কংগ্ৰেছ দলৰ MCLA প্ৰাৰ্থী হওঁ। মোৰ নাম শ্ৰী প্ৰেমানন্দ ব্ৰহ্ম আৰু মই বিশেষ কাৰণত আজি আপোনালোকৰ আগত প্ৰেছ মিটত আহিছোঁ। আৰু ইয়াৰ কাৰণ হ'ল আমি কিছুদিন পূৰ্বে গম পাইছিলোঁ যে আজি যিটো কৰোনা ভাইৰাছৰ সংক্ৰান্তত অসমত যি মানে আজি খুব দুৰৱস্থা হৈছে, এই ক্ষেত্ৰত BPF চৰকাৰে নিজৰ শাসনকালটো এক্সটেনশ্যন কৰিবলৈ বিচাৰিছিলে। সেই ক্ষেত্ৰতে মই দুই এষাৰ ক'বলৈ আহিছোঁ। তো যিয়ে নহওক, প্ৰথমতে মই সকলোকে কওঁ, আজি এই যিটো আমাৰ ভাইৰাছৰ যি মানে আতংক, এই ক্ষেত্ৰত সকলো ৰাইজক পোনপ্ৰথমে সজাগ থাকিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে ঘৰত থাকক, লকডাউন মানি চলক, সুস্থ থাকক, সকলোৱে ভালদৰে নিয়ম নীতি মানি চলক আৰু যিমান গৰীব দুখীয়া ৰাইজ আছে ইজনে সিজনক সহায় কৰি চলক, এইটো মই কামনা কৰি সকলোৰ সুস্থ কামনা কৰিছোঁ। আৰু দ্বিতীয়তে এতিয়া মই আমাৰ BTAD নিৰ্বাচনৰ সম্পৰ্কে দুই এষাৰ ক'বলৈ ওলাইছোঁ। প্ৰথম কথা হ'ল, হাগ্ৰামা মহিলাৰী আৰু আমাৰ বিশ্বজিৎ দৈমাৰী যিটো ডিমাণ্ড কৰিছে আজি, যে তেখেতসকলক চৰকাৰটো এক্সটেনশ্যন কৰি দিব লাগে 6 মাহলৈ। এই ক্ষেত্ৰত মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী 40 নং ৰৌতা সমষ্টিৰ প্ৰাৰ্থী হিচাপে পূৰ্ণ বিৰোধিতা কৰিছোঁ। যিহেতু তেওঁলোক 15 বছৰে অপশাসন কৰি ৰাইজক লুণ্ঠন কৰি আহিছে, আৰু যদি 6 মাহ তেওঁলোকক শাসনত দিয়া হয়, তেতিয়াহ'লে আমাৰ BTC অৰ্থাৎ BTR যিখন বহুত পিছলৈ গুচি যাব। আৰু এই ক্ষেত্ৰত মই সমৰ্থন নজনাওঁ। আৰু ইতিমধ্যে আজি দুদিন আগত, এইটো হ'ল 23 এপ্ৰিলৰ ঘটনা, মই শুনিবলৈ পাইছোঁ BPFৰ বাতৰিৰ মতে, টাইম 8ত বাতৰি এটা সম্প্ৰসাৰণ হৈছিলে যে BPFৰ মেম্বাৰ কেইজনে মোটামুটি 40-50 জন জব কাৰ্ড হোল্ডাৰৰ পৰা 6,517 টকাকৈ সোমাইছিলে এওঁলোকৰ একাউণ্টত। আৰু এই টকাটো এওঁলোকে 500 টকা দি এওঁলোকৰ ফিংগাৰপ্ৰিণ্ট লৈ গুচি গৈ বাকীখিনি টকা মানে আত্মসাৎ কৰে বুলি মই গম পাওঁ। আৰু এইটো আপোনালোকেও চালেও গম পাব, টাইম 8ত এই বাতৰি সম্প্ৰসাৰণ হৈ আছে। গতিকে এনেকৈ দুৰ্নীতি, এই লকডাউনৰ সময়ত মানুহ খাব পোৱা নাই, পিন্ধিব পোৱা নাই, মানুহ ভোকত আছে, তথাপিও তেওঁলোক লুণ্ঠন কৰি আছে। গতিকে তেনেকৈ এটা চৰকাৰক পুনৰ 6 মাহৰ কাৰণে চৰকাৰটো এক্সটেনশ্যন কৰাটো মই পূৰ্ণ বিৰোধিতা কৰিছোঁ। আৰু লগতে মই বিচাৰোঁ আমাৰ এই যিটো শাসন অৰ্থাৎ ৰাজ্যপালৰ হাতত যাব লাগে, ৰাজ্যপাল শাসন হ'ব লাগে। আমাৰ এইখিনি দাবী, এইখিনি কৈ মোৰ বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ।